হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই চেনেল উৎপল লাহন। এতিয়া সকলোৱে গম পাইছে চাগে আজি আপডেটটোৰ কথা, 10 অক্টোবৰৰ আপডেটটোৰ কথা, যে জিঅ'য়ে এটা নতুন আপডেট উলিয়াইছে। আৰু সেই আপডেটটোত কৈছে যে জিঅ'য়ে অন্য যদি নেটৱৰ্কলৈ কল কৰিবলগীয়া হয় তেনেহ'লে জিঅ'ত আপুনি এক্সট্ৰা চাৰ্জ কৰিব লাগিব, এক্সট্ৰা ৰিচাৰ্জ কৰিব লাগিব, টপ আপ ভাউচাৰ কিনিব লাগিব, তেতিয়াহে অন্য নেটৱৰ্কলৈ আপুনি কল কৰিব পাৰিব। নহয় কিন্তু জিঅ'য়ে এনেকুৱা কিয় কৰিবলগীয়া হৈছে বা কিয় কৰিলে, আহক সকলোখিনি কথা পাতোঁ আজি, জানো আমি চবে মিলি। এতিয়া জিঅ'য়ে নতুন আপডেটত কি ক'লে, জিঅ'য়ে কৈছে যে আমি যিটো জিঅ' কাষ্টমাৰে অন্য নেটৱৰ্কলৈ যিটো আউটগয়িং কল কৰোঁ, আউটগয়িং কলৰ বিনিময়ত যি নেটৱৰ্কলৈ কল কৰোঁ, সেই নেটৱৰ্কক বোলে জিঅ'য়ে IUC চাৰ্জ দিবলগীয়া হয় প্ৰতি মাহে। আৰু সেই IUC চাৰ্জটো দিয়ে ট্ৰাইক, এটা নিৰ্ধাৰিত পইচা দিবলগীয়া হয় IUC প্ৰতি মিনিটত 6 পইচাকৈ আউটগয়িং কলৰটো। জিঅ'য়ে এই পইচা প্ৰতি 3 বছৰ ধৰি দি আহিছে, আৰু এই 3 বছৰত 13,000 কোটি টকা জিঅ'য়ে নিজৰ পৰা দিবলগীয়া হৈছে। আৰু প্ৰতি মাহে মাহে তেওঁলোকে 200 কৰোৰ টকা দিবলগীয়া হয়। যিটো IUC চাৰ্জ জিঅ'য়ে দি আহিছে, যিটো ইনকণ্টেক্ট ইউজেছ চাৰ্জ, এই চাৰ্জটো এতিয়া জিঅ'য়ে দিব নোৱাৰে। সেই জিঅ' কাৰণ কোম্পানী এটাই ইমান পইচা বেলেগক দি থাকিব নোৱাৰে। সেই পইচা এতিয়া আমাৰ পৰা আদায় ল'ব। আউটগয়িং কলত যি 6 পইচাকৈ কটা হয়, সেই 6 পইচা আমাৰ পৰা কাটি ল'ব। টপ আপ ভাউচাৰ কিনিব লাগিব আপুনি, যিটো ভাউচাৰ 10 টকাৰ পৰা আপোনাৰ 20 টকা 50 টকা তেনেকৈ আছে, সেই ভাউচাৰসমূহ কিনিব লাগিব। সেই ভাউচাৰসমূহ কিনিলেহে আপুনি অন্য এটা নেটৱৰ্কক কল কৰিব পাৰিব। আৰু যি টেক্স IUC, এইটো কি বাৰু, ইণ্টাৰকানেক্ট ইউজেছ চাৰ্জ, এই চাৰ্জটো দিব লৈছে ট্ৰাইক। ইনকণ্টেক্ট ইউজাৰ চাৰ্জটো আমি দিব লগা নহ'লহেঁতেন যেতিয়া নেকি জিঅ' আৰু অন্য নেটৱৰ্কৰ পৰা অহা যোৱা কল একেই সমান হ'লহেঁতেন। কিন্তু এতিয়া অন্য নেটৱৰ্কৰ, যেনেকৈ বেলেগ এটা নেটৱৰ্কৰ পৰা আপোনাক মিছ কল দিয়া হয় জিঅ' গ্ৰাহকে আকৌ ওল্টাই, যিটো কাৰণ আউটগয়িং কল আমাৰ জিঅ'ৰ পৰা ফ্ৰী থাকে, সেইকাৰণে আকৌ জিঅ'য়ে মিছ কল পোৱাৰ পিছত আকৌ সেইজনলৈ জিঅ'য়ে আকৌ কল কৰে। এই কল কৰোঁতে জিঅ'য়ে বেছিকৈ পইচা বেলেগ অপাৰেটৰসকলক বা নেটৱৰ্কক দিব লগা হয় জিঅ'য়ে। চাওক, এতিয়া মই কওঁ যে এয়াৰটেল এখনৰ পৰা ফোন আহিলে কওঁ যে মাহীয়ে ফোন কৰিলে বা বেলেগে কোনোবাই ফোন কৰে, হ'ব ৰ মাহী, তোৰ পইচা গৈ আছে, মই আপোনালৈ কল কৰোঁ। তেতিয়া আকৌ মই যেনেকৈ এয়াৰটেল এখনলৈ কল কৰোঁ বা বেলেগ চিম এখনলৈ কল কৰোঁ, তেতিয়াতো পইচা নিদিবৰ কাৰণে নিশ্চয় আমি সেইটো কৰোঁ। তেতিয়া সেইটো কৰোঁতে জিঅ'য়ে সেই প্ৰতি মিনিটত 6 পইচাকৈ যোনটো পইচা দিব লগা হয়, সেই পইচাটো আৰু জিঅ'য়ে নিদিয়ে, সেইটো আপুনি নিজেই দিব লাগিব টপ আপ ভাউচাৰ কিনি পেলাই। আৰু সেইটোৱে হয়তো আমি জিঅ' কাষ্টমাৰসকলে ভুল কৰিলোঁ, সেইকাৰণে আজি আমি এই টপ আপ ভাউচাৰ কিনিব লাগিব। আৰু টপ আপ ভাউচাৰ কিনাৰ পিছতে আমি বেলেগ নেটৱৰ্কলৈ কল কৰিব পাৰিম, আৰু সেই নেটৱৰ্কলৈ কল কৰোঁতে প্ৰতি মিনিটত 6 পইচাকৈ আমি দিব লগা হ'ব। আৰু জিঅ'য়ে আপোনাৰ এই জিঅ'য়ে আপোনাৰ পৰা যিটো IUC নামত যিটো পইচা ল'ব, সেই পইচাৰ বিনিময়ত কিন্তু জিঅ'য়ে ডাটা দিব। 10 টকাৰ ৰিচাৰ্জ কৰিলে 1 GB, তেনেকৈ 20 টকা ৰিচাৰ্জ কৰিলে কিবা এটা দিয়ে, তেনেকৈ দিব। আপোনালোকৰ পইচাটো তেওঁলোকে মেকআপ কৰিবলৈ বিচাৰিছে। আৰু জিঅ'য়ে কৈছে যে জিঅ' সকলো কাষ্টমাৰলৈ প্ৰতিদিনত 20-25 হাজাৰ বা 30 হাজাৰলৈকে মিছ কল আহে জিঅ'লৈ, আৰু ওল্টাই জিঅ'য়ে সেই 20-30 হাজাৰ কাষ্টমাৰক আকৌ ওল্টাই কল কৰে। তেন্তে ভাবক, 6 পইচাকৈ হ'লেও কিমান জিঅ'ৰ পৰা আদায় লোৱা হৈছে। এই IUC চাৰ্জটো উঠি যাব পাৰে যেতিয়া যিহেতু এই IUC চাৰ্জটো ট্ৰায়ে লৈ আছে। ট্ৰায়ে কৈছিল যে ট্ৰায়ে অৰ্থটো হৈছে টেলিকম অথৰিটি অফ ইণ্ডিয়া। ট্ৰায়ে পাৰ্লিয়ামেণ্টত লিখিত হিচাপে দিছিল বুলি কৈছে জিঅ'য়ে, যে 2020 চনৰ পৰা IUC চাৰ্জ সম্পূৰ্ণৰূপে আঁতৰি যাব। যেতিয়া নেকি IUC চাৰ্জ সম্পূৰ্ণৰূপে আঁতৰি যাব, তেতিয়া জিঅ'য়েও এই চাৰ্জটো নলয়। আৰু আশা কৰোঁ যে ট্ৰায়ে এই IUC টেক্সটো যাতে উঠাই লয়, চাৰ্জটো উঠাই লয়, যিটো
ইন কণ্টেক্ট ইউজেছ চাৰ্চ, এই চাৰ্চটো উঠাই ল'লে আমি আকৌ আউটগয়িং কল আগৰ নিচিনাকৈ ভালদৰে ফ্ৰী যিমান মিনিট কথা পাতিলেও এক পইচা নকটাকৈ কৰিব পাৰিম। ধন্যবাদ।